এটা ৰাজনীতিৰ দলত জড়িত হৈ আছিলোঁ ইউপিপিএল দলত আৰু আমাৰ সৰ্বসাধাৰণ ৰাইজে কোচৰাপাঞ্চী জনগোষ্ঠীয়ে আমাৰ দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই যি মন্তব্য কৰিছিল সেই মন্তব্য আজি আমাৰ ৰাজবংশী জনগোষ্ঠী সন্তুষ্ট নহয় আৰু অগ্ৰাহ্য কৰিছে যিহেতু আপসু যেহেতু এটা আপসু সংগঠন আছে এই আপসু সংগঠনৰ লগত জড়িত আমাৰ ইউপিপিএল দলটো জড়িত আছে এই জড়িত কাৰণে আমাৰ সৰ্বসাধাৰণ ৰাইজে আজি কি কৰিছে ভাল পোৱা নাই আজি অগ্ৰাহ্য কৰিছে সেই আমাৰ জাতি জনগোষ্ঠীৰ যি আমাৰ সন্মান জনাই আমাৰ আক্ৰাসু আছে আমাৰ কেএন আছে নেতৃত্বই আমাক অনুৰোধ জনাইছে যে যেমান ইউপিপিএল দলৰ ৰাজবংশী জনগোষ্ঠীৰ নেতা আছে সেই জনগোষ্ঠীৰ নেতাসকল আজি ওলাই আহিব লাগে আৰু জাতিৰ প্ৰতি সন্মান জনাই আমি আজি দল ত্যাগ কৰিবলৈ ওলাইছোঁ মই ডিষ্ট্ৰিক্ট অবিচি সেলৰ জেনেৰেল সেক্ৰেটাৰী আৰু মোৰ সতীৰ্থ আছে শংকৰ বৰ্মন ইউথ সেলৰ সম্পাদক আৰু ভাইচ প্ৰেছিডেণ্ট আৰু বিভিন্ন বিষয়ববীয়া আছে ব্লকৰ ডিষ্ট্ৰিক্টৰ আৰু পৰ্যায়ক্ৰমে যিমান নেতা আছে আমাৰ ৰাজবংশী বিজিনীৰ সকলে পদত্যাগ কৰিব ওলাব আৰু কম দিনতে আমাৰ পদত্যাগ কৰিব ধন্যবাদ আজি আমি বিজনী জিলা হিচাপে গোটেই ডিষ্ট্ৰিক্টৰ যিখিনি আমাৰ বিষয়ববীয়া আছে কাৰ্যকৰ্তা আছে আমি সকলোৱে সমূহীয়াভাৱে পদত্যাগ কৰিছোঁ আজি সকলোৱে ইয়াতে উপস্থিত থাকিব পৰা নাই আৰু পৰ্যায়ক্ৰমে আৰু আগন্তুক দিনবিলাকতো এই পদত্যাগ কাৰ্যসূচী চলি থাকিব খুব কম দিনৰ ভিতৰতে সকলো বিষয়ববীয়া বিজনী জিলাৰ পৰা পদত্যাগ কৰিব আজি আমি ইয়াতে 22জন আহি উপস্থিত হৈছোঁ